ৰঙালী বিহুটিলৈ মাজত মাথো কেইটামান দিন ঢোল পেপাৰ মাতেৰে ৰজন জনাই উঠিছে চৌদিশে পিছপৰি থকা নাই অসমৰ প্ৰথম মঞ্চ বিহু হোৱা খুমটাই বেটিয়নিছ বিহু বাকৰিও হয় ঢোলৰ চেৱে চেৱে অসমৰ এগৰাকী জনপ্ৰিয় শিল্পীৰ বিহু নাচ কণ কণ শিশুসকলৰ লগত এইদৰে এপাক বিহু নাচিলে অভিনেতা উৎপল দাসে বেটিয়নি মিতালী সংঘৰ প্ৰাংগণত 85 সংখ্যক ৰঙালী বিহু সন্মিলনৰ কৰ্মশালাত প্ৰশিক্ষক অৰূপা মজুমদাৰ আৰু জয়ন্ত শইকীয়াই বিহু নাচ আৰু ঢোল বাদন প্ৰশিক্ষণ দিয়ে প্ৰতিকূল বতৰকো নেওচি কৰ্মশালাত অংশগ্ৰহণ কৰি শিশুসকলক উৎসাহিত কৰিলে জনপ্ৰিয় অভিনেতা উৎপল দাসে চনতে প্ৰতিষ্ঠা লাভ কৰা সদৌ বেটিয়নি ৰঙালী বিহু সন্মিলনীয়ে বৰ্তমানলৈকে কোনো স্বীকৃতি লাভ কৰা নাই কিন্তু এই সম্পৰ্কে বেটিয়নিবাসীৰ ওচৰত তথ্য আছে বুলি দাবী কৰিছে আজি জাতিকতাৰ যুগত আমি এটা কথা লক্ষ্য কৰোঁ যে বিহু আমাৰ অনুষ্ঠিত কৰাৰ লগে লগে আমি কৰ্মশালাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহুৰ যি ব্যৱহাৰিক জ্ঞান সেই জ্ঞান দিয়াৰ বাবে আমি কৰ্মশালা আয়োজন কৰিছোঁ আৰু সদৌ বেটিয়নি ৰঙালী বিহু সন্মিলনে বিগত বৰ্ষৰ দৰে এই বছৰো এই যোৱা 24 তাৰিখৰ পৰা কৰ্মশালা অনুষ্ঠিত কৰিছে ইয়াত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আজিও অসমৰ বিশিষ্ট অভিনেতা উৎপল দাসে আহি ইয়াত অংশগ্ৰহণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিছে আৰু ভৱিষ্যতৰ দিনতো আমি এই বিহুৰ প্ৰচাৰৰ ক্ষেত্ৰত লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহুৰ যি মাদকতা সেই মাদকতা বৰ্তাই ৰাখিবৰ বাবে আমি ভৱিষ্যতৰ দিনত কাৰ্যপন্থা গ্ৰহণ কৰিম ইতিমধ্যে বিগত বৰ্ষতো সংবাদ মাধ্যমৰ যোগেদি বা বিভিন্ন সময়ত অসমৰ যেতিয়া প্ৰথম বিহু মঞ্চৰ কথা আহে সদৌ বেটিয়নি ৰঙালী বিহু সন্মিলনৰ কথাই আহে আৰু আমি আকৌ ক'ব বিচাৰিছোঁ যে 1934 চনতে আমাৰ স্বাধীনতাৰ আগতেই এই বিহুখন প্ৰতিষ্ঠা হৈছিলে আমাৰ ওপৰত ইয়াৰ যথেষ্টখিনি তথ্য আছে আমি যদি ক'ৰবাত সুবিধা পাওঁ সংবাদ মাধ্যমতে হওক বা বিভিন্ন ঠাইতে হওক আমি এই যি আমাৰ তথ্য আমি আপোনালোকৰ যোগেদি অসমৰ ৰাইজক আগত দেখুৱাবলৈ আমি সক্ষম হ'ম এইদৰে অসমৰ প্ৰথমখন মঞ্চ বিহু বেটিয়নি ৰঙালী বিহু সন্মিলনে 85 সংখ্যক বিহু উদযাপন কৰাৰ প্ৰস্তুতিও চলাইছে অসমৰ প্ৰথমখন ৰঙালী বিহু সন্মিলনী গতিকে বেটিয়নিত এই পদক্ষেপটো বছৰ ধৰি বছৰ চলি আহিছে আৰু এই 2019 চনতো এই পদক্ষেপটো প্ৰত্যক্ষ কৰি খুব ভাল লাগিছে মানুহৰ যিটো আন্তৰিকতা মানুহৰ যিটো চেষ্টা সেই চেষ্টাটো সঁচাকৈ শলাগ ল'বলগীয়া আজিৰ সময়ত য'ত আমি সকলোৱে বিভ্ৰান্ত হৈছোঁ নিজৰ পৰিচয়টো হেৰুৱাই পেলাইছোঁ হয়তো উপলব্ধি কৰিবলৈ ক'ৰবাত সক্ষম হোৱা নাই তাৰ মাজতো যে এনেকুৱা এটা পদক্ষেপে আমাৰ সমাজখনত আমাৰ ল'ৰা ছোৱালীৰ অন্তৰত এটা যে অসমীয়া হিচাপে পৰিচয় লাভ কৰিবলৈ গ'লে আমি কি কি কথা জনা দৰকাৰ আমাৰ কলা সংস্কৃতিৰ বিষয়ে জনা কি কি তথ্য কথা জনা দৰকাৰ সেই সম্পৰ্কে অনুষ্ঠানটোৱে যথেষ্ট সহায় কৰিছে আৰু মই ভাবোঁ অনাগত দিনবোৰতো এনেকুৱা অনুষ্ঠানে বিভিন্ন ঠাইত সমাজখনত এটা সুন্দৰ বাৰ্তা কঢ়িয়াই আনিব য'ত আমি আমাৰ পৰিচয়টো অসমীয়া হিচাপে আমাৰ সম্পদখিনি আমি উপলব্ধি কৰিব লগা হৈছে আৰু এই কথাটো গুৰুত্ব সহকাৰে যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ লগত অভিভাৱকসকলে গুৰুত্ব সহকাৰে ল'লে মই ভাবোঁ অসমখন এটা খুব সুন্দৰ পৰিৱেশ অসমলৈ আহিব য'ত ল'ৰা ছোৱালীয়ে নিজৰ পৰিচয়টো বুকুত ৰাখি ক'ব পাৰে যে আমি অসমীয়া যেতিয়া তেওঁলোকৰ অন্তৰত যিটো কোমলতা যিটো সৰলতা সেইটোৱে মোক বাধ্য কৰাই পেলালে যে যদিও মই আজি উচিত পোচাকত ওলাই অহা নাই যিহেতু মই অনুষ্ঠানৰ বাবে প্ৰস্তুত নাছিলোঁ হঠাতে আহিবলগীয়া হ'ল তথাপিও নিজৰ জোতাযোৰ খুলি গোটেই ল'ৰা ছোৱালীবোৰৰ মাজত অলপমান ফূৰ্তি কৰি খুব ভাল লাগিল তেওঁলোকক উৎসাহ জনাই খুব ভাল লাগিল এই অনুষ্ঠানবিলাকে সজাগতা এটা ক্ৰিয়েট কৰিছে সমাজখনত অভিভাৱকসকলৰ মাজত ল'ৰা ছোৱালীৰ মাজত সেই আগ্ৰহটো আছে কাৰণে তেওঁলোকে হয়তো ইমান দলে বলে ওলাই আহিছে এনেকুৱা এটা প্ৰতিকূল বতৰতো এনেকুৱা এটা অসুবিধাৰ পৰিৱেশতো তেওঁলোকে নিজৰ বহুমূলীয়া সময় পঢ়া শুনাৰ লগতে এনেকুৱা এটা কলা শিকিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে গতিকে মই অশেষ অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিভাৱকসকললৈ আৰু মোৰ কণ কণ মইনাসকললৈ খুমটাইৰ পৰা পাৰ্থপ্ৰতিম গোহাঁই ৰিপৰ্ট অসম ভিউ Oh